নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ মই BTCৰ অবষ্টাকলসমূহ দেখুৱাম। মই আজি আপোনালোকৰ ওচৰত আমাৰ ইয়াত দেৰগাঁও BTCত আছাম পুলিচৰ যে ট্ৰেইনিং হৈ আছে, তাতে ইয়াত অবষ্টাকলসমূহ আছে। মই আপোনালোক একফালৰ পৰা দেখুৱাই যাম। আমাৰ ইয়াৰ ছোৱালীবিলাকে ট্ৰাই কৰিয়ে আছে, এতিয়া এক্সাম যিহেতুকে আহি আছে, তো আপোনালোক দেখুৱাই যাম অবষ্টাকলসমূহ একফালৰ পৰা। চাই থাকিব, ষ্টে টিউন। বন্ধুসকল, এয়া হৈছে আমাৰ BTC। এই দেখাই দিয়াচোন গোটেইখিনি অবষ্টাকলবিলাক, এইটো চাইড অবষ্টাকলবিলাক আছে। এয়া আমি আবেলি সময়ত আমি অবষ্টাকল প্ৰেক্টিছ কৰিবলৈ আহোঁ, যিহেতুকে আমাৰ পৰীক্ষা সমাগত, পৰীক্ষা আহি আছে, বেছিদিন নাই আৰু ফাইনেল এক্সাম। সেইকাৰণে আমি আবেলি সময়ত অবষ্টাকল প্ৰেক্টিছ কৰিব আহোঁ। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে গমে পায় আমি বৰ্তমান প্ৰশিক্ষণত আছোঁ, আৰু তাৰ বাবে আপোনালোকৰ মাজলৈ মই ভিডিঅ' আগবঢ়াব পৰা নাই। আজি আমাৰ প্ৰশিক্ষণৰ 9টা মাহ সম্পূৰ্ণ হৈ গ'ল। আমাৰ আজি প্ৰশিক্ষণৰ শেষৰটো দিন। আজি আমি আপোনালোকক কিছুমান আমাৰ শিকি যোৱা, আমি যিখিনি শিকিলোঁ অবষ্টাকলৰ কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাবলৈ লৈছোঁ। যি হওক 20 অকমান লাহে লাহে যাচোন বাৰু। বৰকটা পণ্ডিত হি ৰখ এনে নৰ কৰি থাকে। আৰু এটা পৰীক্ষা আগৰি পৰীক্ষা দিনকে নহয় 3 go